এভৰিৱান আজি ভিডিঅ'টো গধূলিৰ পৰাই আৰম্ভ কৰি দিছোঁ মানে কি হৈছে আজি দাদাৰ বিয়ালে মানে ৰিসেপশ্যনৰ দিনাৰ কাৰণে খোৱাবৰ কাৰণে তিলপিঠা পোৱা হৈছে তিলপিঠাৰ কাৰণে পুৰা আয়োজন চলি আছে এইফালে মই নাৰিকল ভাজিছোঁ দেখাই দিয়া তিলপিঠা দিবৰ কাৰণে মানে তিলপিঠা নহয় দেই এইফালে তিলপিঠা নহয় নাৰিকল পিঠাই হ'ব নাৰিকল আৰু চেনি দি পুৰিছোঁ তো আমুলিটোৰ সৈতে পুৰি আছে মই এইফালে নাৰিকল ভাজি আছোঁ তো বুলি আমুলিটো দেখাই দিয়া ইফালে দেখিছেনে আমৈদহঁতে পুৰা পিঠা বনোৱাত লাগি আছে অকলে আমৈদহঁতে নহয় দেই ওচৰৰ বৌ খুৰী আপা সকলোৱে লাগি আছে দিনত মাহীহঁত আহি মেলি পিঠা খুন্দি থৈ গ'ল এতিয়া ঘৰৰ ওচৰৰ আমৈদ আৰু সকলোৱে মিলিজুলি পিঠা বনোৱাত লাগিছে মুঠতে ধুনীয়াকৈ যাতে বিয়াখন হৈ যাওক সকলোৱে মিলিজুলি কাম কাজত লাগি গৈছে তাৰপিছত এইফালে মই চাহ বনাইছোঁ সকলোৰ কাৰণে যোনে যোনে কামে কাজে লাগিছে আৰু বহুতোৱে খবৰ ল'বলৈও আহিছে তো এইফালে মই লাল চাহ বনাইছোঁ তাৰপিছত ভণ্টি এইফালে মোক ভিডিঅ' কৰি দিছে যিমানখিনি পাৰোঁ আপোনালোকক দেখাম আৰু এইফালে কেটলিটোৰ পৰা দেখিছেনে পানী ওলাইছে আৰু কিবা কিবি লেতেৰা ফেতেৰা দেখিলে ইগন'ৰ কৰিব আৰু দেই কাৰণ কি হৈছে বিয়া ঘৰ যিহেতু সকলোৱে নিজে নিজে কামত লাগি আছে তো কৰবাত বস্তু থৈ দিয়াও হৈছে তো ক'তনো ইমান চিজিল লাগি থাকিব ন সেইবিলাক চিজিল লগাই থাকিলে এতিয়া নহ'ব আৰু সকলোৱে মুঠতে বাকী কামখিনিয়ে হৈ যায় দেখিছেনে পুৰা মানুহ হাউচফুল হৈ আছে অলপ পাছত পুৰা ভাত শাক বনাই মেলি আৰু এক্সামৰ টাইম এতিয়া এক্সাম চলি আছে ল'ৰা ছোৱালীবিলাকৰ তো সকলোকে পঢ়াই মেলি আহিব আৰু ভিউ কৰিবলৈ আপোনালোকক দেখাম বাৰু বাকীখিনিও হেল্ল' এভৰিৱান কি খবৰ আশা কৰোঁ সকলো ভালে আছে ময়ো বাৰু ভালেই এতিয়া যে 7:30 বাজিলৈকে পুৰা কাম জানিছেনে দিনটো অলপো আজৰিয়ে নাই গা যে মই আজি জানিছেনে 3-4 বজাত ধুইছোঁ ইমানেই কাম ওলাইছে মানে কাম শেষেই নহৈছে তো এতিয়া অলপ বহিছোঁ ভাবিছোঁ চাহ একাপ খাওঁ এইফালে কি কাম হৈছে আজি আপোনালোকক অলপ দেখাই আছোঁ আপুনি স্কিপ নকৰাকৈ শেষলৈকে চাই যাব আৰে মানে দেখাবলগীয়াতো তেনেকৈ নাই কিন্তু মানে আজি কি হৈছে আমাৰ ঘৰত মানে বিয়াৰ কাৰণে কেনেকুৱা কি নিয়ম কৰোঁ কি মানে আয়োজন কৰিছোঁ তাকে অলপ আপোনালোকক দেখাম আপোনালোকে চাব আশা কৰোঁ আৰু চাই ভালো পাব কিন্তু বেলেগৰ দৰে মই ইমান ধুনীয়া ভিডিঅ' কৰিব নাজানো দেই মানে নতুনকৈ আহিছোঁ নতুনকৈ মানে হ'ল আৰু কেইবাবছৰ কালি কিন্তু মানে কি হ'ল মই ইমান ভিডিঅ' কৰা নহয় খুব কমেই দিওঁ তো আপোনালোকে চাব আশা কৰোঁ ভাল পাব তেন্তে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ আকৌ এইফালে একাপ লাল চাহ লৈ লৈছোঁ ইমান মূৰটো যে ঘূৰাইছে জানিছেনে তাৰপিছত এইফালে তিলপিঠা বনাইছিলে এইটো তেৰা বেকা চব ধৰণৰ হৈছে কাৰণ ছবি বনোৱা হৈছে ছবিটো মানে ধুনীয়াকৈ বনাব নাজানে ন ময়ো ভালকৈ নাজানো কেনেকুৱা হৈছে চব কিছুমান বহুত ধুনীয়া হৈছে কিছুমান ইমান ভালো নাই হোৱা কিন্তু এটা কথা দেখিবলৈ বেয়া হ'লে কি হ'ব কিন্তু খাবলৈতো ভাল হ'লে হয় নাই খাই চাই ন কেনেকুৱা হয় ভালে হৈছে খাবলৈ মই যে তিলপিঠা তিল দিলে বেয়াই পাওঁ জানেনে নাৰিকল আৰু চেনি দিলে ভাল পাওঁ সেনেকৈ দিয়া হৈছে বাৰু তো আপোনালোকে চাই যাওক তাৰপিছত এইফালে আকৌ এগৰাকী আমৈদেৱে কি কৰিলে সকলোৱে তিলপিঠা পুৰি আছে তাৰ পৰাই অলপমান আনি বৰপিঠা পুৰি খাই বোলে মানে তেলপিঠা বহুতে তেলপিঠা বুলি কয় আৰু বহুতে বৰপিঠা বুলিও কয় তো এফালে পুৰি আছে আমৈদেৱে মই কিন্তু খাই খুব ভাল পাওঁ দেই আপোনালোকে কেনেকুৱা পায় জনাবচোন এফালে এতিয়া আকৌ বনাম চাহৰ লগত খাম তেলপিঠা তেন্তে আৰু চাই যাওক আপোনালোকে চবফালে মুঠতে মানুহে আৰু এইফালে দেখিছেনে পাপাৰ মানে লগৰ তাইদেউহঁত আৰু ওচৰৰ দাদাহঁতে মিলি পুৰা কথা পাতি আছে জুই ফুৱাই কিনে এইফালে পেণ্ডেলৰ কাম চলি আছে বাৰু বহুখিনি হ'লগৈ আৰু বহু বাকীও আছে আমাৰ ঘৰতে কোনে কি কাম কৰি আছে আপোনালোকক দেখাই গৈছোঁ আপোনালোকে চাই যাব দেই ব'লক এইফালে গান বাজিলে দেখিছেনে এতিয়া পুৰা বিহু কৰিম আপোনালোকক বিহু কৰাবোৰ দেখাম বাৰু তেনে চাব ব'লক এইফালে ওচৰ আপাসকলে চিৰিয়েল চাই বোলে তো এইফালে চিৰিয়েল লগাই দিছোঁ চিৰিয়েল চাইছে এইফালে বেটিয়ে এনে কলম আৰু বহীখন লৈ লিখি আছে মই এইফালে সকলোৱে কামে কাজে লাগি আছে ন তিলপিঠা বনাইছে কিবা কিবি কৰি আছে তো সকলোকে ভাত খুৱাই পঠিয়াব লাগিব ন ইমান কষ্ট কৰিছে তো এইফালে মই খানা বনোৱাত লাগিছোঁ এইফালে দাইল বনাইছোঁ তাৰপিছত আকৌ ইফালে আমৈদেউহঁতে মানে বাহিৰত তিলপিঠা পোৱাৰ পিছত মাংস মানে কি বনাব আৰু তো জুইত বনালে মানে ভাল লাগে সৰু বস্তু ন কিন্তু বহুত দেৰি হ'ব যিহেতু সেইকাৰণে মই দাইল আৰু ভাতখিনি ইয়াতে পাতি দিছোঁ
গাইছ এফালে বৰপিঠা বনাইছিলে মানে তিলপিঠাখিনি ভালকৈ নুঠুলে কিছুমান শেষৰখিনি তাৰ বৰপিঠা প্ৰায় দিয়া হ'ল মই যে বৰপিঠা নিমখ দি খাই ভাল পাওঁ এইফালে খাই আছে পূৰা নিমখ দিয়ে খাই ভাল পাওঁ আপোনালোকে কি দি খাই ভাল পায় ক'বচোন দেই মানে কমেণ্টৰ কৰিব এফালে দাইল প্ৰেছাৰ আৰু তাৰপিছত এফালে মাংস হেৰি বনাই আছে আমৈদেউ দি তাৰপিছত মই মানে কি বনালোঁ সেইখিনি দেখাইছোঁ দেই তাৰপিছত এইফালে চালাড বনালোঁ মই যে চালাড খাই খুব ভাল পাওঁ কিন্তু দেই আপোনালোকে চাই যাওক আৰু ফিৰ' দি মাংস বনাই আছে টুপুলি কি কৰিছা এইফালে ব্ৰইলাৰ মাংস এইফালে আমৈদেউৱে হাঁহি আছে ঝাৰুৱে ফাইনেলি আমাৰ খানা খোৱা টাইম আহি গৈছে প্ৰথমতে সকলোকে খাবলৈ দি লৈছোঁ তাৰপিছতে আমি খাম এফালে বৌৱে বোলে ভাত নাখায় তো পোৱালিটোক খুৱাই দিছে আৰু এইফালে বিহু নাচিবৰ কাৰণে আহিলে দেখিছেনে বিহুৱতীবিলাক তো এইফালে জুই ওচৰত বহি আছে সকলোকে ভাত খুৱাই বোৱাই আজৰি কৰাৰ পাছত লাষ্টত খুৰী মই ভণ্টি আৰু মায়ে বাকী আছোঁগৈ এতিয়া আমিও পাৰি লৈছোঁ খাবলৈ চব্জিখিনি যে খাবলৈ ইমান ধুনীয়া হৈছে মানে চিকেন মানে ব্ৰইলাৰ মাংসখিনি আমৈদেউৱে বনাইছিলে আমিতো ঘৰত সদায় নিজে বনাই খাই থাকোঁ আনে বনোৱা খাই ভাল লাগে দিয়কচোন হয়নে তো এইফালে আমিও খাবলৈ ল'লোঁ এতিয়া খাই বৈ আজৰি হ'লোগৈ আৰু আমি এতিয়া আমাৰ ঘৰত বিহু নাচায় নেকি তেন্তে ব'লক 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 জল্দি ব'লক আমাৰ ঘৰৰ বিহু চাওক এইবাৰ Cái này টাইম হ'ল এতিয়া 10:30 কিন্তু আমাৰ ঘৰত বিহু চাব নেকি আপোনালোকক দেখাইছোঁ ৰ'ব দেই চাই যাওক
এতিয়া বাজিলে 11:30 মই আছো তো দে আজি বিহু চিহুটা শেষ কৰি আমিও মানে শুবলৈ লৈছোঁ আৰু বহুত টোপনি ধৰিছে বেটিও এফালে আমনি কৰিছে বাই বাই গুড নাইট গাইজ কৈ দিয়া তো নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকক আকৌ লগ পাম আজিলৈ ৰাখিছোঁ দেই